নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে মই আপোনালোকক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ আপোনালোকৰ মন্তব্যৰ পৰামৰ্শই মোক ভিডিঅ' বনোৱাত উৎসাহিত কৰিছে। ইয়াৰ আগত মই এটা এই বছৰৰ ৰাশিফলৰ ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেইটোত আপোনালোকে যথেষ্ট মোক উৎসাহিত কৰিছিল আৰু বিভিন্নজনৰ পৰামৰ্শ অনুসৰি মই প্ৰতি সপ্তাহৰ ৰাশিফল প্ৰতি সপ্তাহৰ প্ৰথম দিনটোতে মই আপোনালোকৰ সন্মুখলৈ আগবঢ়াম বুলি মনস্থ কৰিছোঁ আৰু সেই অনুসৰি আজি এই সপ্তাহৰ প্ৰথম ৰাশিফল মই আপোনালোকৰ সন্মুখত আগবঢ়াম। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰিব। পোনপ্ৰথমতে মই আগবঢ়াব বিচাৰিছোঁ মেষ ৰাশিৰ এই সপ্তাহৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটোত সিমান এটা ভাল ফল তেওঁলোকে নাপায়। সপ্তাহটোৰ প্ৰথমতে পুৰণি সমস্যা সমাধানৰ যোগ থাকিলেও কিছুমান কামৰ বাবে আপুনি অপমানিত হ'ব পাৰে। সপ্তাহটোৰ মাজভাগত অৰ্থাৎ বৃহস্পতিবাৰ বা শুক্ৰবাৰে কৰ্মত বাধা আহিব পাৰে। সপ্তাহটোৰ শেষলৈকে যান বাহন আদিত ভয়ৰ যোগ আছে, গতিকে সাৱধানে চলিব। এইবাৰ আহিছোঁ বৃষ ৰাশিৰ এই সপ্তাহটোৰ ৰাশিফললৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো বৰ ভাল। সপ্তাহটোৰ প্ৰথমতে তেওঁলোকৰ ধন লাভৰ যোগ আছে। পাব লগা ধন হাতলৈ আহিব। নতুন কৰ্মত যোগদান কৰা অথবা নতুন কৰ্মৰ বাবে আঁচনি কৰা যোগ আছে। কাৰোবাৰ পৰা কিবা বস্তু উপহাৰ হিচাপে লাভ কৰিব পাৰে। সপ্তাহটোৰ শেষলৈকে সৰু সুৰা বেমাৰৰ কাৰণে আপুনি দৈহিক কষ্ট লাভ কৰিব পাৰে। এইবাৰ আহিছোঁ মিথুন ৰাশিৰ ৰাশিফললৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো ভাল বেয়াৰ মাজেৰে অতিবাহিত হ'ব। সপ্তাহটোৰ আৰম্ভণিতে আধৰুৱা কাম সম্পূৰ্ণ হোৱাৰ যোগ আছে। ইয়াৰ লগতে কিছুমান নতুন অভিজ্ঞতাৰ সোৱাদো মিথুন ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব। কাৰোবাৰ পৰা নতুন কাপোৰ উপহাৰ হিচাপে লাভৰ যোগ আছে। সপ্তাহটোৰ শেষলৈ পেটৰ বেমাৰত কষ্ট ভুগিব। অৱশ্যে টকা পইচা লাভৰ যোগ আছে আৰু প্ৰেমিক প্ৰেমিকাসকলৰ মাজত কাজিয়া লগাৰো সম্ভাৱনা এই সপ্তাহটোত আছে। এইবাৰ আহিছোঁ কৰ্কট ৰাশিৰ এই সপ্তাহৰ ৰাশিফললৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহৰ আৰম্ভণিতে ব্যৱসায় বাণিজ্যত সুনাম লাভৰ যোগ আছে। নতুন ব্যৱসায় কৰিবলৈও মন মেলিব পাৰে। চাকৰিয়াল জাতক জাতিকাৰ পদোন্নতিৰ যোগ। সপ্তাহটোৰ মাজভাগত সম্পদ নষ্ট হ'ব পাৰে। এই সপ্তাহটোত পেটৰ বেমাৰে আপোনাক অতি কষ্ট দিব পাৰে, অৰ্থাৎ পেটৰ বেমাৰৰ আপোনাৰ যোগ এটা আছে। এইবাৰ আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাৰ এই সপ্তাহৰ ৰাশিফললৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটোত মিশ্ৰিত ফলাফল তেওঁলোকে লাভ কৰিব। সপ্তাহটোৰ আৰম্ভণিতে সন্তানৰ সুখত সুখী হোৱাৰ যোগ আছে। কৰ্মতো সফলতা আহিব। সপ্তাহটোৰ মাজভাগত কিবা কাৰণত ঘৰুৱা অশান্তিৰ সৃষ্টি হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ মনলৈ হতাশাৰ ভাৱ আহিব পাৰে। বিদ্যাৰ্থীসকলৰ এই সপ্তাহটো অতিশয় শুভ আৰু সপ্তাহটোৰ শেষলৈ বন্ধুৰ পৰা সহায় লাভ কৰাৰ যোগ আপোনাৰ আছে। এইবাৰ আহিছোঁ কন্যা ৰাশিৰ এই সপ্তাহটোৰ ৰাশিফললৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোৰ আৰম্ভণিতে মানসিক অশান্তি তথা মনত আঘাত লাভৰ যোগ পাব। আঘাত লাভৰ যোগ আছে। সপ্তাহটোৰ
সপ্তাহটোৰ মাজভাগত সন্মান লাভ তথা পুৰস্কাৰ আদিৰো প্ৰাপ্তিৰ যোগ সূচিত হৈছে। ব্যৱসায় বাণিজ্যতো উন্নতি হ'ব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচাৰ খৰচ বৃদ্ধি হ'ব। লোকচানৰ সন্মুখীন হোৱাৰ আপোনাৰ যোগ এটা আছে। এইবাৰ আহিছোঁ তুলা ৰাশিৰ ৰাশিফললৈ। তুলা ৰাশিৰ এই সপ্তাহটোৰ ৰাশিফল এনেধৰণৰ। তুলা ৰাশিৰ জাতক জাতিকা সকলৰ বাবে সপ্তাহটি বৰ ভাল। বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে বিশেষ উন্নতিৰ যোগ। সংগীত শিল্পীসকলে সন্মান লাভ কৰিব। নতুন যান বাহন আদিও ক্ৰয় কৰিব পাৰে। সপ্তাহটোৰ মাজভাগত কিবা এটা ভয় ভাৱ মনলৈ আহিব আৰু প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই সপ্তাহটো বৰ ভাল। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিৰ ৰাশিফললৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কিন্তু সিমান এটা ভাল নহয়। সপ্তাহটোৰ আৰম্ভণিতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক চিন্তাই হাৰাশাস্তি কৰি তুলিব পাৰে। সাধাৰণ বেমাৰ আজাৰেও কষ্ট দিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে সপ্তাহটো শুভ। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে হতাশা, কাজিয়া তথা বিচ্ছেদৰ যোগো সূচিত হৈছে। এই সপ্তাহটোৰ শেষৰ ফালে কোনোবা আলহী অতিথিৰ ঘৰলৈ আপুনি নিমন্ত্ৰিত অতিথি হিচাপে আপোনাক নিমন্ত্ৰিত কৰিব পাৰে। এইবাৰ আহিছোঁ ধনু ৰাশিৰ এই সপ্তাহটোৰ ৰাশিফললৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো সিমান বেয়াও নহয়, সিমান ভালো নহয়। সপ্তাহটোৰ আৰম্ভণিতে ধনু ৰাশিৰ জাতক জাতিকাসকলে বহুদিনীয়া আশা তেওঁলোকৰ পূৰণ হোৱাৰ এটা যোগ সূচিত হৈছে। ব্যৱসায় বাণিজ্য তথা চাকৰি আদিত উন্নতি হ'ব। কিন্তু হঠাতে অযথা খৰচৰ বাবে আপুনি চিন্তিত হৈ পৰিব। কিবা কাৰণত মানসিকভাৱে অস্থিৰ হ'ব পাৰে। লগতে ঘৰুৱা অশান্তিৰ সৃষ্টিৰো যোগ আছে। এইবাৰ আহিছোঁ মকৰ ৰাশিৰ এই সপ্তাহটোৰ ৰাশিফললৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো ভাল বেয়াৰ মাজেৰে পাৰ হ'ব। সপ্তাহটোৰ আৰম্ভণিতে কাৰ্যত বিঘিনি হোৱাৰ যোগ। যান বাহন আদিত ভ্ৰমণ কৰিলে কষ্ট ভোগ কৰিব। ব্যৱসায়ীসকলৰ শুভ উন্নতি হ'ব, লাভ হ'ব। বন্ধুৰ বিপদে আপোনাক মনোকষ্ট দিব পাৰে। কোনো সিদ্ধান্ত লওঁতে আপুনি সাৱধান হ'ব। আপোনাৰ এই সপ্তাহটোত ভুল সিদ্ধান্ত লোৱাৰ যোগ এটা আছে। গতিকে যিকোনো আপুনি সিদ্ধান্ত লওঁতে সাৱধান হওক। সপ্তাহটোৰ শেষৰ ফালে আপোনাৰ কৰ্মত উন্নতিৰ যোগ এটা সূচিত হৈছে। এইবাৰ আহিছোঁ কুম্ভ ৰাশিৰ এই সপ্তাহটোৰ ৰাশিফললৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো শুভ। সপ্তাহটোৰ আৰম্ভণিতে ভ্ৰমণ আদিত কষ্টৰ যোগ আছে যদিও ব্যৱসায় বাণিজ্যত অত্যধিক লাভৰ যোগ। সপ্তাহটোৰ মাজভাগত গুৰু সদৃশ ব্যক্তিৰ দৰ্শন হ'ব পাৰে। শেষৰ ফালে নিজৰ স্থান পৰিৱৰ্তন হ'লেও কৃতকাৰ্যতা লাভ কৰিব পাৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ শুভ। এইবাৰ আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটোৰ ৰাশিফললৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোৰ আৰম্ভণিতে কিবা এটা শুভ সংবাদ লাভ কৰাৰ যোগ এটা আছে, যাৰ ফলত নতুন কামৰ বাবে উৎসাহ লাভ কৰিব। সপ্তাহটোৰ মাজভাগত কিছু অশান্তিয়ে দেখা দিব পাৰে। শেষলৈ ভাতৃৰ লগত কাজিয়াৰ যোগ আছে। সৎ বন্ধু লাভে আপোনাক নতুন কাৰ্যত আগবাঢ়ি যোৱাত সহায় হ'ব। এয়াই হ'ল এই সপ্তাহটোৰ ৰাশিফল। আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে আজিৰ পৰা প্ৰতি সপ্তাহৰ সোমবাৰৰ পৰা দেওবাৰলৈকে এই সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল আপোনালোকে আজিৰ পৰা ধাৰাবাহিকভাৱে পাই থাকিব। যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।